ইলেকশ্যনৰ সময়ত মই যেতিয়া মিটিং বিলাকত গৈছিলোঁ আই মাতৃসকলক কৈছিলোঁ যে আমি মাইক্ৰ ফাইনেন্স লোন যিসকলে লৈছিলে তেওঁলোকৰ দুখীয়াসকলক আমি লোনৰ পৰা ৰেহাই দিম। মাইক্ৰ ফাইনেন্স কোম্পানীবিলাকে যেতিয়া আমাক লোন দিছিলে, লোন দিয়াৰ আগতে যিখিনি মহিলাসকলক বুজাব লাগিছিল যে এই লোনটো অনুদান নহয়, এইটো এটা লোন, আপোনালোকে কেইদিনমান পিছত লোনটো ঘূৰাই দিব লাগিব। এই কথাখিনি নুবুজোৱা কাৰণে আৰু আমাৰ বেংকবিলাকে ওপৰা ওপৰি লোন দিয়াৰ কাৰণে এটা মহিলাসকলৰ মাজত এটা ধাৰণা হৈ গ'ল যে এইটো লোন ঘূৰাই নিদিলেও হ'ব নেকি, বা কিছুমানে জানিও অকণমান তেওঁলোকে যিটো কামৰ কাৰণে লোন লৈছিলে সেইটোৰ কামত খৰচ নকৰিলে। যে আমি লোন আনিছোঁ কুকুৰা ফাৰ্ম খুলিবৰ কাৰণে, লোন লৈছোঁ গাহৰি ফাৰ্ম কিনিবৰ কাৰণে, এতিয়া গাহৰি ফাৰ্মৰ টকা গৈ ফ্ৰিজ কিনি দিলোঁ, গাহৰি ফাৰ্মৰ টকা দি গৈ টিভি কিনি দিলোঁ, তাৰপিছত আমি কেনেকৈ লোনটো ঘূৰাই দিম? তাৰ ফলত আমাৰ অসমত এটা যি সুন্দৰ ব্যৱস্থা হৈছিলে যে আমাৰ আই মাতৃসকলে লোন ল'ব, টকা ধাৰ আনিব, ব্যৱসায় কৰিব, ঘূৰাই দিব, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিব, ইমান ধুনীয়া ভাল কাম এটা আমাৰ বেয়া হৈ গ'ল। কিন্তু আমাৰ ৰাজ্যখনক আমি এনেকৈ এৰি দিব নোৱাৰোঁ, কাৰণ প্ৰত্যেক বছৰে 2-3 লাখ 4 লাখ নিবনুৱা যুৱক যুৱতীৰ সৃষ্টি হয়। চৰকাৰী চাকৰি কেইজনে পাব? 20,000 পাব, 30,000 পাব। প্ৰাইভেট কোম্পানীত আৰু কিমানে চাকৰি পাব? 20,000 পাব, 30,000 পাব। আল্টিমেটলি বাকীসকলে নিজৰ ভৰিৰ ওপৰতে থিয় দি আমি চলিব লাগিব। কোনোবাই ক্ষুদ্ৰ চাহ খেতি কৰিব, কোনোবাই হাঁহ কুকুৰাৰ কাম কৰিব, কোনোবাই গাহৰি কাম কৰিব, কোনোবাই নতুনকৈ আমাৰ যিবিলাক ব্যৱসায় আৰম্ভ হৈছে অলপ ওপৰ পৰ্যায়ৰ, যে জহা চাউলে কৰিব, তাৰে পেকেট বনাব, বিভিন্ন ধৰণৰ কাম কাজ আমি কৰিব লাগিব। অৰ্গেনিক মেনিউৰ বনাব লাগিব, সাৰ উৎপাদন কৰিব লাগিব, বিভিন্ন উপায় আছে আমি উৎপাদন কৰা। আৰু তাৰ কাৰণে আমি বেংকৰ পৰা লোন ল'বই লাগিব। বেংকৰ পৰা লোন নল'লে সমাজ এখন কেতিয়াও আগবাঢ়িব নোৱাৰে। বেংকে এটাৰ পিছত এটা লোন দিছে, যাৰ ইনকাম 1,000 টকাও মাহত নাই, চাহ বাগিচাৰ শ্ৰমিক যি 3,000 টকা ইনকাম আছে তাক 20,000 টকা লোন দিছে। বেংকবিলাকৰো কৰ্মচাৰীবিলাকে এই গোটেই ব্যৱস্থাটোক বেয়া কৰি দিলে। এতিয়া ইলেকশ্যনৰ পিছত যেতিয়া আমি হিচাপ ল'লোঁ যে কিমান মহিলাই লোন লৈছে, বোলে 24 লাখ মহিলাই লোন লৈছে। 24 লাখ মহিলাৰ লোন কিমানে ঘূৰাই দিব পৰা নাই? 3টা শ্ৰেণী আমি পালোঁ যে কিছুমানে লোন ঘূৰাই দিব পৰা নাই, কিছুমানে লোন ঘূৰাই দি আছিল, মাত্ৰ কেইদিনমান আগতে তাক বন্ধ কৰিছে ঘূৰাই দিয়া, আৰু কিছুমানে লোন নিয়মীয়াকৈ ঘূৰাই দি আছে। 25,000 টকাৰ সৰ্বোচ্চ হিচাপত আমি 11 লাখ মহিলাক প্ৰথম আমি অনুপ্ৰেৰণামূলক, ইংৰাজীত যাক ইনচেণ্টিভ বুলি কয়, আমি ইনচেণ্টিভ দিছোঁ। দ্বিতীয় পৰ্যায়ত যিসকলে লোন ঘূৰাই দি আছিলে কেইদিনমান আগৰ পৰা বন্ধ কৰিছে, আমি বন্ধ কৰা সময়ৰ লোনটো বেংকক দিম, আৰু সেই 5.5 লাখ মহিলাক মাতি আনি আমি এনেকুৱা মিটিং পাতি আকৌ তেওঁলোকৰ হাতত আমি চেক দিম, যাতে মহিলাখিনি বেংকৰ পৰা ওলাই আহিব নালাগে। বেংকৰ ইনষ্টলমেণ্ট যিখিনি পেণ্ডিং হৈ গ'ল, ইনষ্টলমেণ্টখিনি আমি বেংকক দিম, আৰু আই মাতৃসকলক আমি নগদ টকা দি দিম যে আপোনালোকে ইনষ্টলমেণ্টটো ঘূৰাই দিয়া আৰম্ভ কৰক। আৰু শেষত গৈ যিসকল মহিলাই লোন ঘূৰাই দিব পৰা নাই তেওঁলোকৰ পৰা আমি আবেদন ল'ম। আমি এই আবেদন কৰা মহিলাসকলক 3-4টা নিয়মৰ ভিত্তিত তেওঁলোকৰ টকাখিনি আমি বেংকক ঘূৰাই দি মহিলাসকলক NOC-খন আনি মহিলাসকলৰ হাতত আমি দি দিম। এইখিনি আমি 3টা পৰ্যায়ত গোটেই কামখিনি আমি হাতত লৈছোঁ, আৰু আমি শেষ কৰিম। আমাক গোটেইখিনি কৰোঁতে প্ৰায় 12,000 কোটি টকা লাগিব। এইখিনি কৈয়ে আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।